Wannacray ransomware ভাইৰাছটো হৈছে এটা কম্পিউটাৰ ভাইৰাছ যিটো ভাইৰাছে 2017 চনত সমগ্ৰ পৃথিৱীতে হাহাকাৰৰ সৃষ্টি কৰিছিল। এই ভাইৰাছটোক হেকাৰে আপোনাৰ কম্পিউটাৰলৈ এটা মেইলৰ যোগেদি পঠাব পাৰে আৰু আপুনি যদি কোনো থাৰ্ড পাৰ্টি ৱেবছাইট ইউজ কৰে তেতিয়াহ'লে সেই থাৰ্ড পাৰ্টি ৱেবছাইটৰ যিকোনো লিংকত ক্লিক কৰিলে তাৰ পৰা আপুনি গম নোপোৱাকৈ সেই ভাইৰাছৰ ছফ্টৱেৰটো আপোনাৰ কম্পিউটাৰত অট'মেটিকেলি ইনষ্টল হৈ যাব পাৰে। ধৰি লওক আপোনালৈ এটা হেকাৰে মেইল পঠালে আৰু আপুনি গম নাপায় যে সেই মেইলটো কোনে পঠাইছে আৰু আপুনি সেই মেইলটো খুলি তাত যিবিলাক ফাইল আছিলে সেই ফাইলবিলাক আপুনি ডাউনলোড কৰি ল'লে। এতিয়া কথা হ'ল হেকাৰজনেতো তাত ভাইৰাছটো পঠাই দিছিলে আৰু আপুনি যেতিয়া সেই ফাইলবিলাক ডাউনলোড কৰি ল'ব অট'মেটিকেলি আপুনি গম নোপোৱাকৈ কম্পিউটাৰত সেই ভাইৰাছটোও ইনষ্টল হৈ যাব। ইনষ্টল হোৱাৰ পাছত কি কৰিব, সেই ভাইৰাছটোৱে আপোনাৰ কম্পিউটাৰৰ যিমানবিলাক ফাইল আছিলে সেই সকলোবিলাক ফাইলে লক কৰি দিব আৰু তাৰ পাছত আপুনি যিমান চেষ্টা কৰিলেও সেই ফাইলবিলাক অ'পেন কৰিব নোৱাৰিব। তাৰ পাছত হেকাৰজনে আপোনালৈ এটা মেছেজ পঠাব যে $300 আমাক বিটকইনৰ জৰিয়তে দিব লাগিব। তলত বিটকইনৰ এটা এড্ৰেছো পঠাই দিব যিটোত আপোনালোকে সেই $300টো দিব লাগিব। তেতিয়াহে হেকাৰে আপোনাক সেই ফাইলবিলাক ঘূৰাই দিব, নহ'লে সেই সকলোবোৰ ফাইল ডিলিট কৰি দিব। আৰু যদি আপুনি $300টো দিয়াত দেৰি কৰে তেন্তে সেই $300ৰ ঠাইত আপোনালোকে $600 দিব লাগিব। আৰু যদি আপোনালোকে নিদিয়ে তেতিয়াহ'লে কি কৰিব, এসপ্তাহৰ পাছত আপোনাৰ কম্পিউটাৰত যিমানবিলাক ফাইল আছিল সেই সকলোবিলাক ফাইল ডিলিট কৰি দিব। এইখিনিতে এটা কথা আহি পৰে যে আপুনি ধৰি লওক হেকাৰক $300 দিলেও তাৰ পাছতো কি গেৰাণ্টি আছে যে হেকাৰে আপোনাৰ ফাইলবিলাক ঘূৰাই দিব। এনেদৰে 2017 চনত এই ভাইৰাছটোৱে সমগ্ৰ পৃথিৱীতে হাহাকাৰৰ সৃষ্টি কৰিছিল। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আগলৈ যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলটোৰ যোগেদি চাব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো দবাই দিব যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।